মহাশিৱৰাত্ৰি আৰু বহুত দিনৰ মূৰত মই আজি ব্লগ বনাওঁ বুলি ভাবিছোঁ। শিৱৰাত্ৰি স্পেচিয়েল ব্লগ হ'ব এইটো আৰু মোৰ বহুত ভাল লাগে শিৱৰাত্ৰিটো, গতিকে মই ভাবিছোঁ মই আপোনালোককো দেখাওঁ আৰু আপোনালোকে মানে ল'ৰাসকল সাজু হৈছেনে নাই খাবলৈ একদম মানে কমকৈ দেই, অভাৰ নহয় আৰু ভগৱানৰ নামত যে। এতিয়া মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ, একদম ঘৰত চাকি বন্তি দিলোঁ। এতিয়া মই গাঁৱৰে মন্দিৰটোত যাম আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকিব। মানে মানুহতকৈও বেছি ভগৱানক বিশ্বাস কৰোঁ, গতিকে এই পূজাবিলাক মোৰ বাবে বহুত বেছি স্পেচিয়েল আৰু ভগৱানে মোৰ যিমানখিনি সহায় কৰিছে তাৰ বাবে মানে মই মানে পূজাবিলাক মানে কেতিয়াও ক'তো নেৰোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আমাৰ গাঁৱৰ মন্দিৰটোলৈ, শিৱ মন্দিৰটোলৈ। তাত প্ৰথমতে চাকি বন্তি দি আৰু এটা মন্দিৰ আছে ওচৰতে, তাত যাম। গাঁৱতে দুটা মন্দিৰ, গতিকে শিৱ চাকি দিয়া হৈ গ'ল। এতিয়া গাখীৰ চাখি লৈ আছোঁ, আৰু এটা মন্দিৰ আছে তাতে যাম। ভগৱানে দিয়া পতাটোৱে ৰাখিব লাগে, এতিয়া আৰু নিজে নিজে হাতেদি লগে লগে লৈছে। টুকচা চুলি ষ্ট্ৰেট কৰি পুৰা একদম মোৰ দেখোন তেজে ওলাই গৈছে। চ' ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু অকণমান সময় এতিয়া শুই ল'লোঁ, শুয়ে উঠিছোঁ আৰু ওচৰতে যিহেতু মন্দিৰটো তাত বোলে পায়স বিলাই আছে, মানে প্ৰসাদেই হয় আৰু এতিয়ালৈকে কিন্তু ভাং নাই দিয়া দেই, কাৰণ এতিয়া মানে নাম চাম চলি আছে, গতিকে ভাং নিদিয়ে যিহেতু, সৰু ল'ৰা ছোৱালী সকলোৱে খাব। ৰাতিহে মানে ভাঙো নহয়, ঠিক প্ৰসাদৰ নামত অলপ অলপ দিয়ে আৰু। তো ৰাতি কিবা খাওঁ নে নাখাওঁ নাজানো, এতিয়া যে প্ৰসাদটো মাৰি আহোঁ, মানে প্ৰসাদটো খাই আহোঁ, তাৰপিছত চাই থাকক আপোনালোকে। আৰু এয়া আমাৰ মানে নাম পাৰ্টি, মানে গাঁৱৰে মহিলা পাৰ্টীয়ে পূৰা নাম ধৰিলে, নাম চাম ধৰি উঠি এইপিনে আমাৰ আহি গ'ল প্ৰসাদ, মানে পায়স। বহুত বেছি টেষ্টি হয়। এনেই প্ৰসাদ বুলি গ'ল, প্ৰসাদ খাই আহি ডাইৰেক্ট আমি আহি গৈছোঁ দোকানলৈ, মানে আলু কিনিবলৈ। আমি গোটেইকেইটা মিলি এতিয়া আলু ভাজি খাম, আৰু শিৱৰাত্ৰিৰ দিনাখনেই আলু ভাজি খাই খুব ভাল লাগে। আপোনালোকে খায় নে নাখায় কমেণ্ট কৰিব। আমাৰ ফালে মানে এতিয়া সকলোৱে খায়েই আৰু আলু ভাজি। লগতে এটা বস্তু আছে, ৰ'ব আপোনালোকক দেখাই আছোঁ। এয়া কেঁচা মানে ভাঙৰ পাত, কিন্তু আমি ভাঙৰ পাতটো নিদিওঁ, অকণমানেই। এতিয়া আমি খাম কি কয় আলু ভাজি, আৰু লগতে আছে দিয়কচোন কিবা কিবি, জানেইতো আপোনালোকে আজি কি খায়, সেই বুলি আমি আৰু সেই নহয় দিয়কচোন। ভগৱানৰ নামত দিছোঁ আৰু অলপমান এবাৰ দেখাই দিয়া আলু ভাজাখিনি। গাইস, আমার আলু ভাজা ভাং চাং পুরা মিক্স আছে, নাজনু আজি কার কি অবস্থা হয়, কোনি বিছনার উপরে পুরা পড়ে পাত্তা নাই মোর কত রদি মোর দেখ। ইমান ভাং দিয়া নাই দিয়ক, আপোনালোকে টেনশ্যন ল'ব নালাগে। কেনে হ'ব। এতিয়া মই ঘটা চটা খাই আহিলোঁ, মানে ওচৰৰে শিৱ মন্দিৰটো। এতিয়া আকৌ যাম, এতিয়া ৰাতি 9টামান বাজিছে, এতিয়া মানে নাম চাম আছে চাব যাম। আৰু ঘটা খাইছোঁ যদিও গাইজ একো নিচা নিচা লগা নাই দেই আমাৰ, কিন্তু আমি পূৰা ষ্ট্ৰং হৈ আছোঁ। তো এতিয়া বলক আপোনালোকক ময়ো নাম চাম আপোনালোকক দেখাওঁ কি কৰোঁ। তাত মানে অকণমান প্ৰসাদ চসাদো খাই আহিলোঁ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো আগতে। এইপিনে নাম পূৰা চলি আছে, তাৰ মাজতে খাবও লাগিব নহয় জানো। এতিয়া মানে খাই লওঁ, আৰু মোৰ কালি আৰু শ্বুটিং আছে, সেইকাৰণে মই সোনকালে অকণমান খিচাৰি খাই ল'লোঁ। খিচাৰি খাই মেলি ঘৰলৈ আহি, যিহেতু কাম আছে শ্বুটিং আছে, সেইবাবে মানে বেছি ৰাতিৰে মই চাব নোৱাৰিলোঁ। এইবাৰৰ বাবে, এই বছৰৰ বাবে শিৱৰাত্ৰি গ'ল। নেক্সট বছৰলৈ আকৌ অপেক্ষা। আজিলৈ লৈছোঁ বিদায়, বাই বাই।